নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হয় জয়া উৎসৱ, সেইবাবে মই জয়া উৎসৱলৈ যাওঁ। এতিয়া যাম মই, মা যাব, ভণ্টি যাব আৰু যাব ভণ্টিৰ মাক। এতিয়া যাওঁ বলক, লগ পাম মই যোৱাৰ সময়ত। এতিয়া ভণ্টিৰ মাক আহি গ'ল। ৰঙা ৰঙা ব্লাউজ। ইয়াতে জয়া উৎসৱৰ বাবে ইয়াতে খানা তৈয়াৰ কৰিবলৈ আছে, তৈয়াৰ কৰি আছে ইয়াত চবফালে। এতিয়া আমি আহি পাই গ'লোহি। চবেই শোভাযাত্ৰাৰ বাবে ৰৈ আছে, আমিও যাওঁ বলক, দেখুৱাই থাকোঁ। এতিয়া চব গোট খাই গ'ল, চাওক ইমান মানুহ আছে। আমিতো মাজত গ'লেতো হেৰাই যাম ন ভণ্টি। আমি সেইটো কাৰণে মাহেঁতি আমাক ইয়াতে থৈ গ'ল। ভণ্টি আমাক সেইটো কাৰণে মাহেঁতি ইয়াতে থৈ গ'ল। এতিয়া কিবা সেই তাৰপৰা মানুহ, ইয়াৰ পৰা মানুহ এই তালৈকে আছে, তালৈকে সেইটোলৈকে দেখিছে নহয় কিমান। এতিয়া আমাৰ বায়েতি আহি আছে, এতিয়া সেইটো কাৰণে মই ৰাস্তাতে ৰখি আছোঁ। ভণ্টিক খুৱাইলোঁ, এতিয়া আমি ৰখি আছোঁ ৰাস্তাতে। তেতিয়াহে দেখাম বাৰু তেতিয়াহে। এতিয়া আমাৰ বাহঁতক লগ পাই গ'লোঁ মই। সেয়া চাওক, এতিয়া আমাৰ মাহেঁতি প্ৰচেছন কৰি আহি পাই গ'লহি। চাওক, সেয়া চাওক আহি আছে। জয়মতীৰ বিষয়ে কথা কৈ আছে, আমি চাওঁগে বলক আৰু শুনোগেও বলক লগতে। মহিয়সী আমাৰ নাৰী সতী জয়মতী। আজি সতী জয়মতীৰ কথা সকলোৱে জানে। তেওঁ যি আত্মত্যাগী, এই আত্মত্যাগৰ ফলত আজি গোটেই বিশ্ব দৰবাৰত আজি সতী জয়মতীৰ আমি বুৰঞ্জীত নাম লিপিবদ্ধ হ'বলৈ সক্ষম হৈছে, বা আমি তেখেতৰ আদৰ্শৰে আমি আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিছোঁ মহিলাসকলে। যদিও আমাৰ মহিলাসকলক এটা বেলেগ দৃষ্টিৰে চায় যে মহিলাসকল সদায় প্ৰতিটো খনাতে, প্ৰতিটো খোজতে দুৰ্বল, কিন্তু আমি ভাবোঁ যে আমি কেতিয়াও দুৰ্বল নহয়। আজি এতিয়া আমি ভাত খাবলৈ আহিছোঁ, ভাত খাবলৈ আহিছোঁ। এতিয়া মই ভাত খাই আছোঁ, দালি, তাৰপিছত চাটনি আৰু এয়া ভাজি খাই আছোঁ। চবেই খাই আছে, এইফালে ভণ্টিও খাই আছে। ভণ্টি এতিয়া মই ভাত খাই মেলি আজৰি হৈ গ'লোঁ। এতিয়া মই গৈ আছোঁ ঘৰলৈ। এতিয়া গধূলি আকৌ আহিম জয়মতী
নাটকখন চাবলৈ। এতিয়া মই ঘৰত আহি থাকোঁতে মই ৰাস্তাতে এনেকুৱা পাৰ এটা দেখিলোঁ। পাৰটো কুকুৰে কামুৰি আছে। চাওক কিমান মানে খাই গৈ এতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া মই গৈ আছোঁ এইফালে কোন আছে দেখাই দে। জয়মতী ফাংচন চাবলৈ। এইফালে দেখাই দিয়া কোন আছে। অ' বাবা কেনেকুৱা লাগিছে? আন্ধাই মুন্ধাই পুৰা বতাহ দি আছে দেই। এতিয়া আমি পাই গলোহি। এতিয়া নাটকখন আৰম্ভ হৈছে। নাটকখনৰ নাম হ'ল সতীৰ তেজ। এতিয়া মঞ্চত ওলাইছে লাই আৰু লেচাই। সেইবাবে মই মানে যিমান পাৰোঁ ভিডিঅ'টো দেখুৱাম। আপোনালোকে চাই থাকক, ভাল লাগিব ভিডিঅ'টো। নাটকখন মই কাটি কাটি দেখুৱাইছোঁ, সেইবাবে আপোনালোকে বেয়া নাপাব। ধৰাটো বহুত অসম্ভৱ মানে, সেইবাবে হাত বিষাই যায়। সেইবাবে মই মানে কাটি কাটি দেখুৱাইছোঁ, অলপ দেখুৱাইছোঁ মানে। এতিয়া নগাই গদাপানী আৰু জয়মতীক আলু কচু দিবলৈ আহিছে। আপোনালোকে দেখিলে এতিয়া গ'লগৈ আকৌ। এয়া মঞ্চত ল'ৰা ৰজা আৰু আমাৰ ইয়াত নাটকখনত ইমান ধুনীয়া এক্টিং কৰিছে সকলোকে মই মানে অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া আপোনালোকে দেখিব পাইছে জয়মতীক কিদৰে শাস্তি দিছে। ভিডিঅ'টো চাই থাকক। আপোনালোকক দেখালোঁ আৰু গোটেইডোখৰ দেখুওৱা অসম্ভৱ। সেইবাবে মই গোটেইডোখৰ নেদেখালোঁ আৰু মোৰ টোপনিও ধৰিলে। খতম আজি খতম। বাই। এতিয়া আমি জয়মতী নাটকখন চাই আহিলোঁ, খতম হৈ গ'ল। এতিয়া টাইম হৈছে 12:40। এতিয়া মই ঘৰলৈ গৈ আছোঁ। এতিয়া মই জয়মতী নাটকখন চাই আহিলোঁ আৰু এতিয়া ঘৰলৈ আহি